নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংৰাজী বিষয়ক পাঠ্যপুথিৰ লেসন 7 মাই ষ্টৰী পাঠটোৰ অসমীয়া আলোচনা কৰিম। তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ 88 পৃষ্ঠা উলিয়াই লোৱা। তাত দেখিবা কি দিয়া আছে লুক এট দ্য two pictures তলৰ ফটো দুখনলৈ চাব দিছে আৰু লেসনটোৰ নাম হ'ল মাই ষ্টৰী মোৰ কাহিনী বা মোৰ সাধু। এটা কি দিছে আমি চাম লুক এট দ্য two pictures তলৰ ফটো দুখনলৈ চোৱা আৰু এই ফটোখনত আমি কি দেখিবলৈ পাইছো গছ-গছনি আছে ধুনীয়াকৈ আৰু গছত চৰাই আছে দুটা সৰু লৰাই বল খেলি আছে দুজনী ছোৱালীয়ে বহি কথা পাতি আছে পানী আছে পানীত হাঁহ চৰি আছে আৰু তলৰ বি ফটোখনত আমি কি দেখা পাইছো গছ আছে কিন্তু গছত কোনো পাত নাই ঠাইবোৰ একেবাৰে শুকান কোনো ছোৱালী নাই কোনো লৰা খেলি থকা নাই বা কোনো হাঁহ চৰি থকা নাই তলত কি দিছে চাওয়া talk to your friend and say how picture A is different from picture B তুমি তোমাৰ বন্ধু বান্ধৱীৰ লগত কথা পাতা বা আলোচনা কৰা এই ছবিখন বি ছবিখনতকৈ কি বেলেগ বা এই ছবিখন বি ছবিখনতকৈ কি পৃথক আৰু নেক্সট লাইনটোত কি দিছে চাবা tell your friend which of these two environments you would like to live in and why তোমাৰ বন্ধুবৰ্গক কোৱা এই পৰিবেশ দুটাৰ মানে ওপৰত ছবি দুখন দিয়া পৰিবেশ দুটাৰ ভিতৰত তুমি ক'ত জীয়াই থাকিবলৈ ভাল পাবা আৰু কি কাৰণে ভাল পাবা এতিয়া আমি 89 পৃষ্ঠাৰ ষ্টৰীটোলৈ আগবাঢ়ো কি দিয়া আছে আমি চাও মাই ষ্টৰী মোৰ কাহিনী বা মোৰ সাধু ৱাটাৰ টেলছ ইচ ওন ষ্টৰী ৱাটাৰ মানে কি আমি সকলোৱে জানো ৱাটাৰ মানে পানী পানীয়ে ইয়াত নিজে নিজৰ কাহিনীটো কৈ আছে পানীয়েনো কি কৈছে আমি আলোচনা কৰো I am water মই পানী you see me all around it nor color I take my colors from the place I live in কি কৈছে মই পানী তুমি মোক তোমাৰ চাৰিওপিনে দেখা পোৱা আমি আমাৰ চাৰিওপিনে পানী দেখা পাও মোৰ কোনো আকাৰ আকৃতি নাই বা মোৰ বৰণো নাই কি আমি সকলোৱে জানো পানীৰ কোনো আকাৰ বা আকৃতি নাথাকে আৰু ইয়াৰ কোনো ৰঙো নাথাকে ইয়াক আমি যেটো পাত্ৰত থম পানী সদায় সেই পাত্ৰটোৰে আকৃতি বা বৰণ লয় মই সাবা নেক্সট লাইনটো কি দিছে I take my colors from the place I live in মই যি ঠাইত বা যি স্থানত থাকো মই তাৰেই বৰণ লও কেনেকুৱা চাবা যদি লেতেৰা নলা তাত আমি পানী দেখা পাও তেতিয়া আমি কেনেকুৱা দেখিম লেতেৰা যেন দেখো আৰু যদি আমি সুন্দৰ ষ্টিলৰ পাত্ৰ এটাত পানী থও বা পানী থও তেতিয়া আমি পানীখিনি কি দেখিম ধুনিয়া সিলভাৰ বৰণ যেন দেখো ন তো আমি এতিয়া নেক্সট পেৰাগ্ৰাফটোলৈ আগবাঢ়ো You have seen me in seas and lakes কি কৈছে চাবা You have seen me in seas and lakes তোমালোকে মোক সাগৰ আৰু হ্ৰদত দেখিছা There I have a light blue color আৰু তাত মোৰ বৰণ কেনেকুৱা হয় তাত মোৰ বৰণ পাতল নীলা হয় You have seen me dancing along a rapid stream কৈছে কি আৰু যত মই তীব্ৰভাৱে বৈ থকা নিজৰা বা বৈ থকা নিজৰাত তোমালোকে মোক নাচি থকা যেন দেখা তোমালোকে চাবাচোন কেতিয়াবা নিজৰা দেখিলে বৈ থকা নিজৰা বিলাকত কি হয় পানী বিলাক ওপৰৰ পৰা বৈ বৈ আহি থাকে গতিকে আমি পানীখিনি নাচি থকা যেন দেখিবলৈ পাও There I have a silver color আৰু তাত মোৰ বৰণ সিলভাৰ বা ৰূপালী হয় ৰূপালী বৰণৰ হয় You have seen me sailing in the sky as clouds আৰু তোমালোকে মোক আকাশত মেঘ হিচাপে ইফালে ইফালে ঘূৰি ফুৰা দেখা There I draw my colors from the sun আৰু তাত মই মোৰ ৰং বা বৰণ সূৰ্যৰ পৰা লও I am white কি মই বগা I am gray মই ধোৱা বৰণীয়া and orange আৰু কমলা বৰণৰ and gold at sunset আৰু যেতিয়া সূৰ্য অস্ত সময় হয় তেতিয়া পানীৰ বৰণটো কেনেকুৱা হয় গোল বা ৰূপালী বৰণৰ হয় এইখিনি আকৌ কৈ দিম চাবা Dear I
There I draw my colors from the sun. I am white, I am grey, and I orange and gold at sunset. তাত মই মোৰ বৰণ বা মোৰ ৰং সূৰ্যৰ পৰা লওঁ মই বগা মই ধোৱা বৰণীয়া আৰু কমলা বৰণৰ হওঁ আৰু সূৰ্য অস্তৰ সময়ত মই গোল্ড বা সোণালী বৰণৰ হওঁ নেক্সট পেৰাগ্ৰাফটো চাওঁ আহা but you love me when I am in the water bottle that you carry to school কিন্তু তোমালোকে মোক ভাল পোৱা যেতিয়া মই তোমালোকে স্কুললৈ নিয়া পানীৰ বটলৰ ভিতৰত থাকো তোমালোকে তো সকলোৱে স্কুলত পানী নিয়া ন আৰু এই পানীৰ বটলৰ ভিতৰত যেতিয়া পানী থাকে সেইটো আমাৰ খুবেই প্ৰয়োজন হয় কিয়নো গৰমৰ দিনত আমাক বাৰে বাৰে পানী খাই থকাটো খুবেই প্ৰয়োজন আমাৰ আমি তৃষ্ণাতুৰ হওঁ আমাক পানীৰ প্ৰয়োজন হয় আৰু পিছৰ লাইনটো কি দিছে চাবা you love me when I help you to remain clean fresh and beautiful আৰু কি কৈছে তোমালোকে মোক ভাল পোৱা যেতিয়া মই তোমালোকক পৰিষ্কাৰ সতেজ আৰু সুন্দৰ বা ধুনীয়া হৈ থকাত সহায় কৰোঁ আৰু পিছৰটো চাবা I help you to grow your plants and trees আৰু কি কৈছে মই তোমালোকক সহায় কৰোঁ তোমালোকৰ উদ্ভিদ আৰু গছ-গছনিবোৰ বৃদ্ধি হোৱাত আমি সকলোৱে জানো যে পানী জীৱৰ প্ৰাণ ন আৰু পানী নহলে কোনো গছ-গছনি বা উদ্ভিদ জীয়াই থাকিব নোৱাৰে বা কোনো জীৱই জীয়াই থাকিব নোৱাৰে গতিকে পানীয়ে আমাৰ গছ-গছনি আৰু উদ্ভিদবোৰ বৃদ্ধি হোৱাত সহায় কৰে পিছৰ লাইনটো চাবা I bring life to the world for you কৈছে কি তোমালোকৰ কাৰণে মই পৃথিৱীখনলৈ জীৱন দিওঁ So my dear friends I need your help So my dear friends I need your help কি কৈছে সেই কাৰণে মোৰ মৰমৰ বান্ধৱীসকল মোক তোমালোকৰ সহায় লাগে I need your love মোক তোমালোকৰ মৰমৰ প্ৰয়োজন I don't like to be polluted with dirty things কি কৈছে চাবা মই লেতেৰা বস্তুৰে প্ৰদূষিত হ'বলৈ ভাল নাপাওঁ I don't like to be polluted with dirty things কৈছে মই লেতেৰা বস্তুৰে প্ৰদূষিত হ'বলৈ ভাল নাপাওঁ I don't like to be wasted মই অনিষ্ট বা নষ্ট হ'বলৈও ভাল নাপাওঁ You must help me to remain clean and healthy আৰু কি কৈছে তোমালোকে মোক সহায় কৰিব লাগিব মই পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থকাত I promise to do the same for you আৰু মই তোমালোকক প্ৰতিজ্ঞা কৰিছো কি বুলি প্ৰতিজ্ঞা কৰিম যে তোমালোকে যিটো কৰিবা ময়ো সেইটোৱে কৰিম যে তোমালোকেও মোক হেলথি আৰু ক্লিন কৰি ৰাখা আৰু ময়ো তোমালোকক হেলথি আৰু ক্লিন কৰি ৰাখিম মই তোমালোকক প্ৰতিজ্ঞা কৰিছো ময়ো একে কামকৈ কৰিম গতিকে আশা কৰো তোমালোকে নিশ্চয় এই পাঠটো বুজি পাইছা যদি পাঠটো বুজাত কিবা কনফিউজন বা কিবা কোকোজা আছে তোমালোকে নিশ্চয় কমেন্ট কৰিবা আৰু যদি পাঠটো বুজি তোমালোকে ভাল পাইছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা ধন্যবাদ